নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটিত এই কাম কৰাৰ পৰা বিৰত থকা উচিত, কাৰণ এই দিনটিত জগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, ভাদ মাহৰ জন্মাষ্টমীৰ দিনটি অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই ভাদ মাহত কৃষ্ণপক্ষৰ অষ্টমী তিথিত ৰোহিণী নক্ষত্ৰ ৰাতি ভগৱান শ্ৰীকৃষ্ণ জন্ম হৈছিল, কাৰণ এই দিনটিত দুষ্টক বিনাশ সৃষ্টিক পালন কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণ ধৰাধামলৈ আহিছিল। এই দিনটিৰ বহুতো মহত্ব আছে আৰু এই দিনটিত কিছু কাম কৰাৰ পৰা বিৰত থকা উচিত, নহ'লে বিপদে দেখা দিব পাৰে আপোনাৰ জীৱনত। সেয়েহে জানোৱা হওক কি কাম কৰাৰ পৰা বিৰত থকা উচিত। 1 নম্বৰতে, শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটিত আমিষ গ্ৰহণ কেতিয়াও নকৰিব। এই দিনটিত ব্ৰতত থকাটো অতি মংগলজনক। যদি নোৱাৰে তেন্তে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰিব। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা আপোনাৰ লগত সদায় থাকিব। 2 নম্বৰতে, জন্মাষ্টমীৰ দিনটিত সাপ নিধন নকৰিব। এই দিনটিত সাপ নিধন কৰিলে ভগৱান শ্ৰীকৃষ্ণ ৰুষ্ট হয় আৰু আপোনাৰ জীৱনত বিপদে দেখা দিব পাৰে। সেয়েহে এই দিনটিত কেতিয়াও সাপ নিধন নকৰিব। 3 নম্বৰতে, কৃষ্ণ জন্মাষ্টমীৰ দিনটিত যদি কোনো গৰু আপোনাৰ ঘৰত প্ৰৱেশ কৰে তেন্তে কেতিয়াও মাৰধৰ কৰি খেদি নিদিব। এই দিনটিত যদি এনে গৰু আহে তেন্তে কিবা নহয় কিবা খাদ্য খুৱাইহে পঠাই দিব। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হয়, কাৰণ শ্ৰীকৃষ্ণৰ বাহন হৈছে গৰু। সেয়েহে এই জন্মাষ্টমীৰ দিনটিত গৰুক কিবা নহয় কিবা খাদ্য খুৱাব পাৰিলে অত্যন্ত মংগল। 4 নম্বৰতে, শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটিত শ্ৰীকৃষ্ণক পূজা কৰোঁতে তুলসী পাত নোলোৱাকৈ কেতিয়াও নাথাকিব, কাৰণ তুলসী পাত ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয়। 5 নম্বৰতে, জন্মাষ্টমীৰ দিনটিত ঘৰখন কেতিয়াও অপৰিষ্কাৰ কৰি নাৰাখিব, কাৰণ এই দিনটিত জগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। এই দিনটিত যিমান পাৰে ঘৰখন চাফ চিকুণ কৰি ৰমক জমক কৰি ৰাখিব। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি আপোনাৰ